আপুনি চক 3G বেছি দিন নিটিকিলে 4G আহিলে 4G গ'ল 5G আহিলে 5G ওইটা 6G মানে সাস্টেইনেবিলিটি ইজ এ টাফেষ্ট চ্যালেঞ্জ আপনি আমার মহিলাসকলক আই মাতৃসকলক যি ধৰণৰ ঠগাইছে আপনার ভাব লাগিব বুলি মই এটা মই কৈছো এইটোই লাগে আছে লাজ নালাগে এই প্ৰমোটে এইবিলাকৰ এনসাৰ নাই ভাই প্ৰমোটে আপুনি চক 3G বেছি দিন নিটিকিলে 4G আহিলে 4G গ'ল 5G আহিলে 5G ওইটা 6G মানে সাস্টেইনেবিলিটি ইজ এ টাফেষ্ট চ্যালেঞ্জ আলোচনাত যেহেতু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নাহিল প্ৰমোদ বড়ো ডাঙৰীয়া যেহেতু আহিল আমি এই আলোচনাটো বৰ্তমানলৈকে সাময়িকভাৱে আমি আগন্তুক নিৰ্বাচন যেহেতু আহি আছে আৰু সকলো দলে নিজা নিজা পথাৰত নামিছে আপুনি চক 3G বেছি দিন নিটিকিলে 4G আহিলে 4G গ'ল 5G আহিলে 5G ওইটা 6G মানে সাস্টেইনেবিলিটি ইজ এ টাফেষ্ট চ্যালেঞ্জ মইতো গাঁৱত জন্ম হোৱা ল'ৰা আগতে মুলুক গাঁৱলৈ যাবলৈ ডিব্ৰুগড়ৰ পৰা মানুহে এলাহ কৰে মোৰ সতীৰ্থবিলাকে নাযায় আগতে ছাত্ৰসন্থা কৰি থাকোঁতে মানুহবিলাকে মুলুক গাঁও বুলি ক'লে মুখখন বেকা কৰি দিয়ে এই ইমান ৰাস্তা বেয়া ক'ত ৰাতি ফচো ঠিক নাই গতিকে বৰষুণ দিলেতো সম্ভৱেই নহয় যোৱাটো কাৰণ বোকা মাটিৰ মানে ৰাস্তা ভাল শস্য হয় ভাল শাক পাচলি হয় কিন্তু মোৰ ৰাস্তাটো বেয়া কোনো বেপাৰীও নাহে মোৰ ঘৰলৈ কমিউনিকেশ্যন নাই যে যেতিয়া মই ৰাস্তাটো পালোঁ মই বজাৰলৈ যাব নালাগে বেপাৰীয়ে খেদি আহিব মোৰ বাৰীলৈকে আহিব তাতে উচিত মূল্য দি পেলাই গুচি যাব কিন্তু যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে সাংঘাতিক বেয়া হৈছে এইডোখৰ বেয়া হোৱাৰ মূল কাৰণ হৈছে ঠিকাদাৰ যিবিলাক ঠিকাদাৰক সেই সময়ত মানে NHIDCL দিলে হয়নে মানে মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট হাইৱেজ তেখেতসকলৰ তৰফৰ পৰা যিখিনি ঠিকাদাৰক এৱাৰ্ড কৰা হ'ল এই ঠিকাদাৰবিলাকৰ যোগ্যতা নথকাৰ কাৰণে তেখেতসকলে সময়মতে সম্পূৰ্ণ কৰে মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে কেইবাবাৰ নিজে নামি পেলাই ৰাস্তা চাই ঠিকাদাৰক মাতি পেলাই বহুতবাৰ কথা শুনালোঁ কিন্তু যিহেতুকে এইটো এটা সেই সময়ত মানে ঠিকাদাৰবিলাকে বাৰে বাৰে এই গোটেই বস্তুটো বিলম্ব কৰি পেলাই তেখেতসকলৰ লগত যিখিনি দৰকাৰ এজন ঠিকাদাৰে সাধাৰণতে এটা কাম উঠাব লগা হ'লে তেওঁ কেইবাটাও ক্ষেত্ৰত যোগ্যতা সম্পন্ন হ'ব লাগে একটো তেওঁৰ হাতত মেন পাৱাৰ মেচিনাৰী মেটেৰিয়েল মনিটৰিং আৰু মানি এই 5টা M লাগিবই তেওঁ এইটো ভাবা উচিত নহয় যে চৰকাৰে বিলখন দিলেহে মই পে'মেণ্ট কৰিম মই পাথৰ কিনিম মই বালি কিনিম তোমাৰ যদি ক্ৰেডিবিলিটি আছে ক্ৰেডেঞ্চিয়েল আছে তুমি যিবিলাক কাগজত দিয়া মোৰ ইমান ক্ৰেডিবিলিটি আছে ইমান ক্ৰেডেঞ্চিয়েল আছে সেই ক্ৰেডেঞ্চিয়েল সেই তথ্যবিলাক চাইতো তোমাক এৱাৰ্ড কৰে অভিজ্ঞতা থকা কিন্তু তুমি গৈ পেলাই সেইখিনি শেষত দেখাব নোৱাৰা কৰ্মপথাৰত তুমি যিহেতু যোগ্যতাটো প্ৰদৰ্শন কৰিব নোৱাৰা যাৰ ফলত সমাজ যথেষ্ট ক্ষতিগ্ৰস্ত হয় সমাজে যথেষ্ট অসুবিধা পায় এইটো সঁচা কথা কিন্তু এতিয়া অলপ লাহে কামখিনি কৰা হৈছে যাই কি নহওক মই এইটোৱে কওঁ যে আপুনি যিটো মোক প্ৰশ্ন কৰিছে যে দিনটোৰ অভিজ্ঞতা নহয় দিনটোৰ লগতে স্যাৰ অংকটো কৰি পেলাম বুলি ভাবিছোঁ অংকটো কথা কৈছে অংকটো এইটোৱে যে আজি তাৰিখত আমাৰ যিকেইগৰাকী বিধায়ক আছে গোটেইকেইগৰাকী বিধায়ক অত্যন্ত পৰিশ্ৰমী এলাহ নকৰে আৰু আজিৰ তাৰিখত তেখেতসকলে সমষ্টিৰ ৰাইজে পাইছে নে নাপাইছে বিভিন্ন আঁচনিৰ সুফল বা যোগ্যতা থকাৰ পাছতো কোনোবা নাগৰিক আমাৰ আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি এই কথাবিলাক সূক্ষ্মভাৱে গাঁৱলৈ গৈ চাহ বাগিচালৈ গৈ মানুহৰ লগত যোগাযোগ কৰি তেখেতলোকে চোৱা চিতা কৰাৰ বাবে সমষ্টিটো মই দেখিলোঁ গোটেইকেইটা বিধানসভা সমষ্টিতেই মই এতিয়া সভা কৰিবলৈ যাওঁতে মানুহৰ লগত কথা চথা পাতোঁতে মই দেখিছোঁ মানুহবিলাক যথেষ্ট আনন্দিত হৈছে অলপতো নোপোৱাৰ বেদনা থাকিব কিন্তু সেই সকলোকে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বক্তব্য যোগেদি কৈ আছে আৰু ইতিমধ্যে অৰুণোদয়ত আকৌ যিসকল ৰৈ গৈছে তেখেতসকল সম্পূৰ্ণৰূপে দিয়া হ'ব ছাত্ৰ ছাত্ৰীসকলকো কেনেধৰণে বিশ্ববিদ্যালয় পৰ্যায়লৈকে বিনামূলীয়া পাঠ্যপুথি আৰু তেখেতৰ নামভৰ্তিৰ ক্ষেত্ৰত যিখিনি সা সুবিধা চৰকাৰৰ তৰফৰ পৰা আমাৰ দিনৰ পৰা আৰম্ভ হৈছিল মই যেতিয়া মুখ্যমন্ত্ৰী থাকোঁতে এতিয়াও চৰকাৰখনে গোটেই বিষয়টো আন্তৰিকতা আগুৱাই নিছে গতিকে সামগ্ৰিকভাৱে গোটেইকেইটা সমষ্টিত ভোটদাতা ৰাইজৰ মাজত যিটো উৎসাহ উদ্দীপনা দেখিছোঁ কাৰণ মানুহ উৎসাহিত কেতিয়া হয় ইমান দপাপিটা বৰষুণ হৈছে বিশ্বাস কৰক আপুনি আজিও বৰষুণ মই এইকেইদিন গোটেইকেইদিন মই মৰাণৰ পৰা আৰম্ভ কৰিলোঁ মৰাণত গোটেই 6খন সভা কৰিলোঁ 6খন সভাতেই বৰষুণ তাৰপিছত নেক্সট ডে গ'লোঁ দুলীয়াজান তাতো বৰষুণ নাহৰকটীয়া গ'লোঁ তাতো বৰষুণ আকৌ আজি মৰাণ গৈছোঁ আজি বৰষুণ পুষ্পবৃষ্টি হৈছে ইমান বৰষুণ আজি মই আচৰিত পালোঁ এখন সভাত মই ভাষণ দিবলৈ উঠিছোঁ দবাপিটা বৰষুণ হ'ল মহিলাসকলে ছাতিলে যাৰ ছাতি নাই সেই প্লাষ্টিক চকীখনকে ওপৰলৈ মূৰত দি পেলাই বৰষুণৰ পৰা নিজক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা চলালে মানুহ কিন্তু আঁতৰি নগ'ল অদ্ভুত দৃশ্য এটা মই সেইকাৰণে মৰাণ সমষ্টিৰ ৰাইজ আছিলে যায় কলাখোৱা আৰু গুৰুধুৰীয়া 3খন পঞ্চায়তৰ মই এই দৃশ্যটো দেখি পেলাই সঁচাকৈ মই এটা কথাই মানিলোঁ যে মানুহৰ মাজত যিটো মানৱতা
যিটো দৃঢ়তা এইটো মানে সঁচাই মানিব লাগিব কাৰণ সাধাৰণতে কি হয় মানুহে ইমান গেলা বতৰত দিগদাৰ পায় কাপোৰ কানিও তিতি যায় আৰু অশান্তিও পায় ভাষণ শুনিবনে নিজক ৰক্ষা কৰিব হয়নে প্ৰত্যাহ্বান আকাশ মাৰ্গে সেইটো প্ৰত্যাহ্বান দিছে এইফালে মোৰ ভাষণো মই দিয়া আৰম্ভ কৰিছোঁ তাৰ মাজত মই দেখিলোঁ ৰাইজ ৰৈ থাকিলে তাৰপিছত বৰষুণো নাইকিয়া হ'ল যাই কি নহওক অভিজ্ঞতাৰ এটা সৰু মুহূৰ্ত মই আপোনাক শ্বেয়াৰ কৰিছোঁ গতিকে সামগ্ৰিকভাৱে মই যিটো দেখিলোঁ ৰাইজ কেৱল 19 তাৰিখৰ কাৰণে ৱেইট কৰি আছে আৰু মই ভাবোঁ যে আমাৰ 3 নম্বৰ পৰ্যায়ৰ যিসকল কাৰ্যকৰ্তা বুথ কমিটি বিস্তাৰ প্ৰমুখ শক্তি কেন্দ্ৰ আৰু তাতে বিস্তাৰক আৰু মণ্ডল সমিতি মৰ্চা আৰু জিলা সমিতি ৰাজ্যিক সমিতি আৰু বিভিন্ন MLA কেইগৰাকীও ইমান নিষ্ঠাৰে দিনে নিশাই কষ্ট কৰি আছে গতিকে মই ভাবোঁ যে ফলাফল খুব ভাল হ'ব আৰু আমি চুটেলি ডাঙৰীয়াও যোৱা 10 বছৰে খুব ভাল কামেই কৰিলে তেখেতকো মানুহে যথেষ্ট মৰম কৰে ভাল পায় সহজ সৰল ভদ্ৰলোক গতিকে সামগ্ৰিকভাৱে গোটেই আমাৰ জনপ্ৰতিনিধিসকলৰ যিখিনি অৱদান সেই অৱদানক লৈ সমাজ সন্তুষ্ট চাহ বাগিচাই বুলি কওক দস্তিয়ে বুলি কওক বা গাঁৱে বুলি কওক বা চহৰৰ গলি চাহ বাগিচাৰ ভোটাৰ এইবাৰ আটাইতকৈ বেছি হয় প্ৰায় 7 লাখ হয় প্ৰায় 7 লাখ গতিকে তেখেতসকলো কাৰণ কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰিলে চাহ বাগিচাৰ ভোট বাৰম্বাৰ তেখেতসকলে বিভিন্ন নিৰ্বাচনত ল'লে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কৃতজ্ঞতা চিনস্বৰূপে চাহ শ্ৰমিকে তাৰ পকা ৰাস্তাও নিদিলে গৰ্ভৱতী মহিলাৰ কাৰণে মানৱীয়তাৰ খাতিৰত তেখেতসকলে তাততো কিছু সহায় কৰিব পাৰিলে হ'লে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ নকৰিলে কিন্তু আমাৰ চৰকাৰ মই যেতিয়া মুখ্যমন্ত্ৰী আছিলোঁ তাত স্কুল নিৰ্মাণৰ পৰা আৰম্ভ কৰি শিক্ষক নিযুক্তি আৰু মঞ্জুৰি বৃদ্ধি আমাৰ দিনতে হৈছে হয়নে 250 টকা মঞ্জুৰি বৃদ্ধি হ'ল তাৰপিছত তেখেতসকলৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড পালে হয়নে ৰেচন কাৰ্ডো পালে তাৰপিছত তেখেতসকলৰ ঘৰবিলাকত কাৰেণ্ট দিয়া হ'ল আৰু তেখেতৰ চিলিণ্ডাৰ গেছো দিয়া হ'ল বিশুদ্ধ খোৱা পানীও দিয়া হ'ল আৰু বিভিন্ন আঁচনিৰ সুফল পালে পকা ৰাস্তা নিৰ্মাণ কৰা হ'ল আৰু যিসকল যোগ্যতা সম্পন্ন ছাত্ৰ ছাত্ৰী চাহ মজদুৰৰ পুত্ৰ কন্যা তেখেতসকলৰ চাকৰিখন দি পেলাই তেখেতসকলে ACS IS যাতে UPSC দিব পাৰে তাৰ কাৰণে বিনামূলীয়াকৈ দয়াল দাস পানিকা নামেৰে তেখেতসকলক প্ৰশিক্ষণ দিয়া হ'ল তাৰ ফলস্বৰূপে আপুনি দেখিছে বহুত শ্ৰমিকৰ পুত্ৰ কন্যাই যোগ্যতাৰ ভিত্তিত আজি তেখেতসকলে চাকৰি পাবলৈ সক্ষম হৈছে গতিকে মই ভাবোঁ যে এইখন সমাজ 200 বছৰে যিখিনি অৱদান অসম চাহ আছাম টি ভাৰতবৰ্ষই বিশ্বৰ বুকুত আছাম টিৰ যোগেদি আত্মপ্ৰকাশ কৰিছে প্ৰথম এইটোৱে প্ৰথম প্ৰডাক্ট যাৰ যোগেদি বিশ্বৰ বুকুত সমাদৰ বুটলিবলৈ ভাৰত সক্ষম হৈছে কিন্তু সেই উন্নত মানদণ্ডৰ চাহ উৎপাদনৰ অন্তৰালত যে চাহ শ্ৰমিকসকলৰ মূৰৰ ঘাম মাটিত পেলাই আগবঢ়োৱা যিটো কঠোৰ পৰিশ্ৰমৰ সাধনা এই কথাবিলাক নে মানুহে সেই কথাবিলাক কেতিয়াও গুণানুকীৰ্তন কৰা নাছিল এতিয়াও লাল চাহ আৰু নিমখ খুৱাই তেওঁলোকক মই সিদিনা এখন চাহ বাগিচাত গৈছিলোঁ আপুনি জানেনে ছাৰ চাহটো খায় লাল চাহ আৰু নিমখেই খায় এতিয়াও তথাপিও আগতে বিশ্বাস কৰক আপুনি তেখেতসকলৰ হস্পিটেলবিলাকত জুলাপ দিছিল মাত্ৰ ঔষধ নাছিল আমাৰ চৰকাৰে প্ৰথম বিনামূলীয়া তেখেতসকলক ঔষধ যোগান ধৰা কাম কৰিলোঁ আৰু তেখেতসকলৰ পুত্ৰ কন্যাৰ পুষ্টিকৰ খাদ্য পোৱা নাছিল এতিয়া সেইবিলাকো দিয়া হ'ল তাৰপাছত তেখেতসকলে সাংস্কৃতিকভাৱে বৰ চহকী আগৰণুৱা বিভিন্ন ধৰণৰ তেখেতসকলৰ কাৰণ 108টামান তেখেতসকলৰ জাতি উপজাতি আছে তেখেতসকলৰ মানে প্ৰতিটো সম্প্ৰদায় ইমান চহকী আপুনি বেলেগ বেলেগকৈ দেখা নাইতো ময়ো দেখা নাই গোটেইবিলাক যে যিবিলাক দেখিছোঁ ইমান শৃংখলাবদ্ধ পৰিপাতি ইমান সুন্দৰ গতিকে সেই সম্পদশালী সেই প্ৰতিভা সম্পন্ন সম্প্ৰদায়বিলাকক আমি বহুত আগুৱাই নিব পাৰিলোঁ কিন্তু কংগ্ৰেছৰ অৱহেলাৰ কাৰণে এইবিলাক পিছ পৰি থাকিল এতিয়া সেইকাৰণে তেখেতক সাংস্কৃতিক দিশত যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে ভাঙৰি উৰাৰ নামেৰে আমি বিভিন্ন ৰংগমঞ্চ নিৰ্মাণ কৰিলোঁ আৰু তেখেতসকলৰ খেল জগততো তেখেতসকলৰ বহুত প্ৰতিভা আছে গতিকে সেইকাৰণে খেলতো উদগনি দিবৰ বাবে ইণ্টাৰ টি ষ্টেট ফুটবল চিফ মিনিষ্টাৰ ফুটবল টুৰ্ণামেণ্ট তাত আৰম্ভ কৰা হ'ল গতিকে এনেধৰণে আকৌ দয়াল দাস পানিকা স্বনিয়োজন নামেৰে 25,000 টকাকৈ সৰু সৰু আমাৰ ব্যৱসায়ী কৰাবিলাকক এককালীন আৰ্থিক সহযোগিতা দিয়া হ'ল গৰ্ভৱতী মহিলাক 12,000 টকাকৈ দিয়া হ'ল কাৰণ গৰ্ভধাৰণ কৰাৰ পাছত নিয়মমতে কি হ'ল সাধাৰণতে কিছু সকাহ দিব লাগে কিন্তু মেনেজমেণ্টে সেইটো সকাহ দিয়া নাছিল তেখেতসকলে সেই অৱস্থাটো পাত তুলিব যাবই লাগিব নহ'লে হাজিৰা নাপায় সেইকাৰণে আমি মানৱীয়তাৰ খাতিৰত এইবিলাক উদ্যোগ লৈছিলোঁ গতিকে মই ভাবোঁ যে আৰু বহুত কৰিব লগা আছে আৰু আগন্তুক দিনত বহুত কাম কৰা হ'ব কাৰণ ভাৰতীয় জনতা পাৰ্টি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপুনি নিজেই জানে যে তেখেত ল'ৰালি কালত তেখেতৰ দেউতাকৰ সৰু এখন চাহৰ দোকান আছিলে ষ্টেচনত সেই চাহৰ দোকানত তেওঁ মানে কাপ প্লেটবিলাক ধুইছিল তেতিয়াৰ পৰাই চাহ বিক্ৰী কৰি তেওঁৰ দেউতাকে গোটেই পৰিয়ালটোক পোহপাল দিছিল সেইকাৰণে চাহৰ প্ৰতি তেখেতৰ এটা বিশেষ মোহ আছে এই চাহে আমাৰ দুইলা দুমুঠি অন্ন দিছিল গতিকে সেই চাহ উৎপাদন কৰা সেই উদ্যোগটো সেই শ্ৰমিকসকলক আমি মৰ্যাদা সহকাৰে জীয়াই ৰাখিব লাগিব সেই যুক্তিৰে তেখেতো আমাক যেতিয়াই মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে বহুতবাৰ মাতি পেলাই মোক কৈছোঁ যে তুমি চাহ শ্ৰমিকৰ কাৰণে কিবা এটা কাম কৰিব লাগিব আৰু আপুনি বিশ্বাস কৰক COVID-19 পেণ্ডেমিকৰ সময়ত গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো উদ্যোগ বন্ধ হৈ গ'ল হয়নে এডভাইজাৰী আহিছিল
মানে 2 মিটাৰ দূৰে থাকিব লাগে এই সময়ত এটাই উদ্যোগ মই বিশেষভাৱে ৰিকুৱেষ্ট কৰিলোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'লোঁ যে যদি এই উদ্যোগটো বন্ধ হয় কাৰণ পাতবিলাক ডাঙৰ হৈ যাব পাত ডাঙৰ হোৱাৰ লগে লগে সেই গছত সাংঘাতিক ধৰণে ৰোগে ধৰিব আৰু গোটেই চাহ বাগিচাখন নষ্ট হৈ যাব আৰু চাহ শ্ৰমিকৰ ভৱিষ্যত অন্ধকাৰলৈ যাব গতিকে এইটো সুযোগ দিব লাগে মানে ক'ভিডৰ সময়তো চাহ শ্ৰমিকে কাম কৰি আছে এই কথাখিনি খুব কম মানুহে জানে সেইটোৱে প্ৰথম ভাৰতবৰ্ষৰ এইটোৱে এটা উদ্যোগ যিটো উদ্যোগ খোলা ৰখা হৈছিল আৰু কোনো ধৰণৰ চাহ শ্ৰমিকৰ এই সংক্ৰমণৰ পৰা তেখেতসকলৰ সংক্ৰমণ হোৱা নাছিল গতিকে মানে এইবিলাক পদক্ষেপ লোৱা হৈছিল আৰু পোনপ্ৰথমবাৰৰ বাবে স্বাধীনতাৰ ৭৫ বছৰৰ ইতিহাসত চাহ শ্ৰমিকৰ সমস্যাক লৈ 126 জন বিধায়কে দিনজোৰা বিধানসভা অধিৱেশনত সুকীয়াকৈ এটা দিন সম্পূৰ্ণৰূপে চাহ শ্ৰমিকৰ সমস্যাক লৈ আলোচনাত মিলিত হৈছিল ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী সেইখিনি আমাৰ চাহ শ্ৰমিক ৰাইজৰ প্ৰতি যিখিনি থকা দায়িত্ব আৰু কৰ্তব্য তাক আমি পালন কৰাৰ বাবে এইবিলাক প্ৰয়াস কৰিছিলোঁ যাই কি নহওক বহুত কাম কৰিব লগা আছে আৰু আমি অসমখন শক্তিশালী হ'ব লগা হ'লে অসমৰ প্ৰতিটো সম্প্ৰদায় প্ৰতিটো জনগোষ্ঠীক শক্তিশালী কৰিব লাগিব গতিকে কোনো এটা জনগোষ্ঠী যদি পিছপৰি থাকে তেতিয়া অসম কেতিয়াও শক্তিশালী হ'ব নোৱাৰে গতিকে সেই লক্ষ্যৰে আমি আগন্তুক দিনত সকলোকে আস্থা আৰু বিশ্বাসত লৈ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক আগুৱাই নিব লাগিব মই সুধোঁ দাদা ডাঙৰীয়া মই অকণমান বেলেগ ধৰণে প্ৰশ্নবোৰ কৰোঁ যেতিয়া মই তৰুণ গগৈদেৱৰ লগত ইণ্টাৰভিউ কৰিছিলোঁ তেতিয়া তেওঁৰ কিছুমান খুহুতীয়া শব্দ আছিলে যিবিলাক শব্দ খুব জনপ্ৰিয় ৰাইজে আদৰি লয় যে বাদ দিয়াহে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ এনেকুৱা ধৰণৰ শব্দ সেইদিনা মই গগৈ ডাঙৰীয়াকৈ সুধিলোঁ তেওঁ ক'লে এইখিনি কথা আপোনাৰ কেইটামান ফেমাছ সংলাপ আছিলে আপুনি জানেনে বাৰু আপোনাৰ যিটো সংলাপ যে ব্ৰহ্মপুত্ৰ বৰাক পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ এই যিটো পংক্তি এই যিটো খুব ধুনীয়া সংলাপত পৰিণত হ'ল আপুনি জানেনে এই কথাখিনি কেতিয়াবা ছ'চিয়েল মিডিয়াত দেখেনে বাৰু কেতিয়াবা মই মানে খুব ধুনীয়া ফ্ৰেজ এটা মানে এটা চক আমি চৰকাৰ যেতিয়া গঠন কৰিলোঁ আৰু 2016 চনত যেতিয়া অসমৰ ৰাইজৰ সহযোগত মুখ্যমন্ত্ৰী হ'লোঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত আমি থিৰাং কৰিলোঁ যে সকলো সম্প্ৰদায়ক লগত লৈ আমি চৰকাৰখন চলাব লাগিব নিশ্চয় সেইকাৰণে চৰকাৰখন 3 মাহ হোৱাৰ লগে লগে আমি সহোদৰ নামেৰে এটা অনুষ্ঠান কৰিলোঁ এই সহোদৰ অনুষ্ঠানত 70টা জনগোষ্ঠী আহিল চানমাৰী ফিল্ডত হৈছিলে নহয় তাতে হৈছিলে আৰু 3 দিন আমি একেলগে কথা বতৰা পাতি আমি মত বিনিময় কৰিলোঁ আৰু প্ৰতিটো জনগোষ্ঠীৰ লগত আলাপ আলোচনা কৰি প্ৰতিটো জনগোষ্ঠীৰ আশা আকাংক্ষা জানিবলৈ চেষ্টা কৰিলোঁ আৰু সেই আলোচনাটো ইমান গুৰুত্বপূৰ্ণ আছিল সেই আলোচনাতে বহুত দিশ আমাক মুকলি কৰি দিলে নিশ্চয় আৰু আমি থিৰাং কৰিলোঁ যে 2টা উপত্যকা বৰাক ব্ৰহ্মপুত্ৰ আৰু পাহাৰ আৰু বৰাকৰ সাধাৰণতে পাহাৰৰ জিলাকেইখনৰ মানুহে প্ৰায় কয় এই আমাকনো পাহাৰীয়া মানুহক ক'ত গুৰুত্ব দিব ইগন'ৰ কৰে আৰু সেইটো এটা অত্যন্ত চিৰিয়াছ কথা আমি গুৰুত্ব সহকাৰে ল'বই লাগিব কাৰণ তেখেতসকল অসমৰ বাসিন্দা আৰু বৰাকৰ মানুহে আগতে কি কয় অসমলৈ যাওঁ বুলি কয় মইতো শুনি আচৰিত কিয় তেনেকৈ কয় আপোনালোকে যি কাৰণতে নহওক লাগে বহুত দূৰত আছিল তেখেতৰ মানসিকভাৱে জিঅ'গ্ৰাফিকেল যদিও বা আমি ওচৰ বেছি সময় নালাগে 12 ঘণ্টাত পাই যায় কিন্তু মানসিক দূৰত্বটো বহুত বেছি আছিল মই দেখিলোঁ যে এইটোতো ডাঙৰ এটা অসুবিধা হৈ থাকিব ৰাজ্যখনক একেলগে লৈ যোৱাত গতিকে মিলাব লাগিব ক'ত ভাবি পাইছিলে এই শব্দকেইটা একেলগ কৰিবলৈ কেতিয়া মনলৈ আহিল এইটো মানে যেতিয়া সহোদৰ পাতিলোঁ তাৰপিছত আৰু মনলৈ আহিল যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এইটো ভাল হ'ব আৰু এইটো হ'লে মানে কি হ'ল মানুহবিলাকক ওচৰলৈ চপাই অনাৰ এটা একতাটো বাঢ়িব মোৰ ভাল লাগে কেলে যোৱাবাৰ নিৰ্বাচনৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিল কেম্পেইন কৰিবলৈ তাৰপিছত তেখেতৰ এখন কৰিমগঞ্জত মিটিং আছিলে মিটিঙৰ পৰা আগমুহূৰ্তত মোক ক'লে চাৰ্বানন্দ ই কিয়া বলতি হ তুম দিলে যে কয় যে তুমি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম ইয়াৰ অৰ্থটো কি মই ক'লো এইটো কথা তেখেতে আইডিয়াটো খুব ভাল পায় তেখেতে গৈ পেলাই কৰিমগঞ্জ সভাত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম গতিকে তেতিয়াৰ পৰা আপুনি চাব এতিয়াও যদি বৰাক উপত্যকাত যায় বহুত মানুহে এই আইডিয়াটো ভাল পালে ব্ৰহ্মপুত্ৰ মানুহে ভাল পালে পাহাৰৰ মানুহে ভাল পালে সকলোকে ওচৰ চপাই অনা হ'ল আমি ইণ্টিগ্ৰেটেড এটা ফেমিলি পিছলৈ আপুনি শদিয়া ধুবুৰীটো এড কৰিছিলে শদিয়া ধুবুৰীটো তাহানিৰ পৰা লৈ আছিলে শদিয়া ধুবুৰী কিন্তু শদিয়া ধুবুৰী বুলি ক'লে কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাক সম্বোধন কৰা হয় 2খন ডাঙৰ আন্তঃৰাষ্ট্ৰীয় নদী বৰ্তমান এতিয়া ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি লাভ কৰিছে ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথ 2 বৰাক ৰাষ্ট্ৰীয় জলপথ 16 হয়নে 2খন আন্তঃৰাষ্ট্ৰীয় আৰু 2খন নদী আমাক সুযোগ দিছে যে বংগোপসাগৰৰ সৈতে বাংলাদেশৰ মাজেৰে যুগসত্ৰ ৰচনা কৰা আৰু বিশ্ব বজাৰলৈ ঢাপলি মেলিবৰ বাবে এটা সুবৰ্ণ সুযোগ দিছে জলপথেই অতীতৰ পৰাইতো জলপথৰ যোগেদি বেপাৰ বাণিজ্য আৰু মানৱ সম্বন্ধ গঢ় লৈ উঠিছে মানৱ সভ্যতা প্ৰতিষ্ঠাৰ কালতো সদায় নদীৰ দাঁতিতেই সাগৰৰ দাঁতিতেই উৎপত্তি হৈছে মানৱ সভ্যতা গতিকে ইয়াৰ এটা মহত্ব আছে আৰু প্ৰকৃতিয়ে দিয়া অৱদান এই কানেক্টিভিটি ঈশ্বৰে দিছে মানুহৰ ইয়াত কোনো অৱদান নাই হয়নে গতিকে ইয়াক সদব্যৱহাৰ কৰিব লাগিব
আৰু এই জলপথে দি অহা যোৱা কৰিলে কম পইচাত আপুনি অহা যোৱা কৰিব পাৰে আৰু যাত পলিউশ্যন নহয় আৰু চিমলেছ জাৰ্ণি হয় আপুনি সেই জলপথটো বাৰে বাৰে ৰিপেয়াৰ কৰি থাকিব নালাগে হয়নে গতিকে মই ভাবোঁ যে দুইটা উপত্যকা আৰু পাহাৰৰ দুইখন জিলা আজি বহুত ভৈয়ামলৈ নামি আহিলে ভৈয়ামৰ মানুহ পাহাৰলৈ গ'ল গতিকে কোনোৱে ফিল নকৰা হ'ল তেখেতসকলে উই আৰ দ্য চেম বোট ব্ৰাদাৰ যেনেকৈ ভূপেন দাই গাইছিল হয়নে আমি একেখন নাৱৰ যাত্ৰী সঁচা অৰ্থতে সেইখন নাও আমাৰ নিৰ্মাণ কৰাটো আছে আমাৰ মূল লক্ষ্য আৰু স্বৰ্গদেউ চাওলুং চুকাফাই দৈৱ শতিকাতে ইমান মহান এটা আদৰ্শ দেখুৱাই গ'ল হাতৰাজ মাৰি একৰাজ কৰা যেতিয়া তেখেতে বৰ অসমৰ পাতনি মেলিছিল আধাৰশিলা স্থাপন কৰিছিল 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল সেই মুহূৰ্তত তেখেতে সকলো স্থানীয় লোকক আস্থা আৰু বিশ্বাস লৈছিল আৰু তেখেতৰ সেই সঠিক সিদ্ধান্তৰ বাবে সবকা সাথ সবকা বিকাশ এই নীতি সেই সময়ত হাতৰাজ মাৰি একৰাজ কৰা হয়নে এই নীতিৰ আধাৰতে ইমান শক্তিশালী আছিল তাৰ আধাৰশিলা ফলত 600 বছৰ আহোম স্বৰ্গদেউৰ 42গৰাকী আহোম স্বৰ্গদেউ সকলো জাতি জনগোষ্ঠীৰ আস্থা বুটলি 600 বছৰ ৰাজত্ব কৰিবলৈ সক্ষম হ'ল গৌৰৱজল ইতিহাস ৰচনা কৰিলে যিটো আপুনি উদাহৰণ হয়তো পৃথিৱীৰ বুৰঞ্জীত বিচাৰি নাপাব 600 বছৰ এটা জনগোষ্ঠীয়ে ৰাজত্ব কৰা সেই জনগোষ্ঠীটোৱে সকলো লোকক আস্থা আৰু বিশ্বাসত লৈছিল লগত লৈছিল আৰু মই এদিনতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই আমাৰ যোৱা বছৰ 400 বছৰ জন্ম জয়ন্তী লাচিত মহাবীৰ লাচিত বৰফুকনৰ যে দিল্লী বিজ্ঞান ভৱনৰ আয়োজন হৈছিল অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই আয়োজন কৰা হৈছিল আৰু সেইখন সভালৈ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিল আৰু বিত্তমন্ত্ৰী আহিছিল আৰু সেইখন সভাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া থকা এখন সভাত মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল আৰু অসমৰ সকলো বিদগ্ধ পণ্ডিত আৰু তেখেতে বুদ্ধিজীৱী আৰু আহোম সম্প্ৰদায় যিসকল পুৰোহিত আছিল দেউতা আছিল বিশিষ্ট ব্যক্তিসকলো গৈছিল আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃস্থানীয় ব্যক্তিসকল আছিল গতিকে অসমখনে আছিল তাতে উপস্থিত বিজ্ঞান ভৱনত গতিকে সেই সময়ত মোৰ বক্তব্যৰ সময়ত মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'লোঁ আপুনি আজি যি নীতিৰ যোগেদি ভাৰতবৰ্ষৰ 140 কোটি জনগণক ঐক্যবদ্ধ কৰিছে সেই নীতি 800 বছৰ আগতে স্বৰ্গদেউ চাওলুং চুকাফা আমাৰ পিতৃপুৰুষে আৰম্ভ কৰিছিল গতিকে এই কথাটো তেখেতে শুনিছে খুব ধ্যান দি যিটো সঁচা কথা আৰু সেইকাৰণে মই ভাবোঁ যে এইবিলাক কথা আপুনি কেতিয়াও দলিয়াই দিব নোৱাৰে ইমান মহান নীতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেতো ক'লে আমাক যে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰিবা বন্ধুত্ব ৰচনা কৰিব শান্তি প্ৰতিষ্ঠা কৰিব শক্তি আয়ত্ত কৰিবা ইমান সুন্দৰ আৰু সেইবিলাক কথা আমাৰ পাঠ্যক্ৰমত আমি অধিক এইটো গুৰুত্ব নিদিয়াৰ কাৰণে উঠি অহা প্ৰজন্মই সেই কথাবিলাকক বিশেষ তেখেতসকলক ভবাই তোলাৰ ক্ষেত্ৰতো আমি ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হয়তো মানে ক'ৰবাত নহয় ক'ৰবাত আমাৰ কিবা এটা আশাস ৰৈ গৈছে হয়নে যাই কি নহওক সমাজৰ এইটো দায়িত্ব আছে কাৰণ গুৰুসকলে যিবিলাক অমৃত বাণী আমাৰ ভৱিষ্যত আমাৰ জীৱন সুন্দৰ কৰি ৰাখিবৰ কাৰণে শান্তিত ৰাখিবৰ কাৰণে যিবিলাক অমৃত বাণী দি গৈছে সেইবিলাকক আমি সদায় পালন কৰিব লাগিব মই ভাবোঁ সত্যটো এইটোৱেই মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান কৰ্মী আৰু এই দলটো যেতিয়া প্ৰৱেশ কৰিছিলোঁ 2011 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে মই ডিব্ৰুগড়ত যোগদান কৰিছিলোঁ সেই সময়ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আছিল নীতিন গাডকাৰী ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিলে আমাৰ প্ৰভাৰী আছিলে বিজয় গোৱেল জ্যেষ্ঠ ৰঞ্জিত দত্ত ডাঙৰীয়া আছিলে আমাৰ ৰাজ্যিক সভাপতি কামাখ্যা প্ৰসাদ তাছা আছিলে মোতকৈ জ্যেষ্ঠ বয়সত সৰু আৰু সেই মুহূৰ্তত আৰু ৰমেন ডেকা ডাঙৰীয়া আছিলে তেখেত প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়া প্ৰাক্তন সভাপতি ৰাজ্যিক সমিতি এনেকৈ বহু জ্যেষ্ঠ নেতা আছিলে প্ৰশান্ত ফুকন ডাঙৰীয়া আছিলে বিজয় চক্ৰৱৰ্তী বাইদেউ আছিলে তাৰপিছত আৰু প্ৰশান্ত ফুকন ডাঙৰীয়া আছে বিনোদ হাজৰিকা ডাঙৰীয়া এনেকৈ বহু আছিলে এতিয়া বহুতৰ নাম ল'ব হয়তো নোৱাৰিম ৰমেন ডেকা আছিলে ৰাজেন গোহাঁই আছিলে বিজয়া বাইদেউ আছিলে আৰু কামাখ্যা প্ৰসাদ তাছা আছিলে ৰঞ্জিত দত্ত আছিলে তেওঁ ৰাজ্যিক সভাপতি যাই কি নহওক তেখেতসকলৰ সহযোগিতাৰ ভিত্তিত মই সকলোৱে আমাক যিখিনি সহযোগিতা আগবঢ়ালে তাৰ ভিত্তিতেই মই সেইদিনাখন তাত আনুষ্ঠানিকভাৱে যোগদান কৰিলোঁ যোগদান কৰাৰ পাছত মানে দলটোৰ বিষয়ে মই জানিবলৈ চেষ্টা কৰিলোঁ দলটোৱে প্ৰকৃততে কাৰণ পাৰ্টি উইথ এ ডিফাৰেঞ্চ বুলি কয় তেতিয়া মোক বিভিন্ন সময়ত এই কথাটো কোৱা হ'ল আৰু ৰাষ্ট্ৰীয় সমিতিৰ মুখ্য কাৰ্যালয়ত লিখা আছিল নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড চেল্ফ লাষ্ট এই শব্দকেইটাই মোক একদম খুব চুইছিল মই তেতিয়া একো নাছিল জাষ্ট সোমাইছোঁ তাৰপিছত এদিন জ্যেষ্ঠ নেতা কেইবাগৰাকী এই যে এইটো যে পাৰ্টিৰ যিটো পাৰ্টি উইথ এ ডিফাৰেঞ্চ এইকেইটাই নেকি পাৰ্টি উইথ এ ডিফাৰেঞ্চ তাৰমানে আমাৰ চিন্তাটো এনেধৰণে গঢ় ল'ব লাগিব নিৰ্মাণ কৰিব লাগিব এই দলত কৈছে হয় তুমি ব্যক্তিগত চিন্তা লৈ পেলাই এই দলত তুমি যদি কাম কৰা সদায় মনো কষ্ট পাবা তুমি এইটো বুজিবা পাৰ্টি ইজ ক্ৰিয়েটেড ফৰ দ্য কজ অফ দ্য নেশ্যন এণ্ড তুমি পাৰ্টিৰ কাৰণে পাৰ্টি দেশৰ কাৰণে
যে তুমি যিদিনাই পাৰ্টিত যোগদান কৰিছা তুমি দেশৰ বাবে সকলো সময়তে সকলো কাম কৰিবৰ কাৰণে প্ৰস্তুত থাকিব লাগে মনটো তেনেকৈ গঢ় দিয়া তুমি আঞ্চলিকতাবাদৰ পৰা আহিছা মইতো এজিপিৰ পৰা আহিছোঁ আচ্ছা তেতিয়া মনটো তেনেকৈ তৈয়াৰ কৰাটো কঠিন কাম হয়নে লোভ সামৰিব লাগিব গতিকে যাই কি নহওক তাৰপিছত 1 বছৰ ভিতৰতে 2011ত মই জইন কৰিছিলোঁ 2012ৰ ডিচেম্বৰ মাহতে মোক নিযুক্তি দিলে ৰাজ্যিক সভাপতি 10 বছৰ নোহোৱাকৈ সাধাৰণতে মানে 10 বছৰ এক্টিভ মেম্বাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগে সেই দায়িত্ব নিদিয়ে 10 বছৰ নহ'লে ৰাজ্যিক সভাপতি এইটো গুৰু দায়িত্ব কিন্তু তেখেতসকলৰ অধ্যয়ন আৰু যিবিলাক পৰ্যালোচনা বিভিন্ন আৰু তেখেতসকলে মোক ইমান বিশ্বাসযোগ্যতাৰে এই দায়িত্ব অৰ্পণ কৰিলে মই ভাবিছিলোঁ পাৰিম নে নোৱাৰিম মই চলাবলৈ ইমান কম হ'ব কাৰণ মইতো তেতিয়া এবছৰ হৈছে কথাবিলাক জানি ল'বৰ কাৰণে সময় লাগে না আৰু বহু জ্যেষ্ঠ নেতা আছে 1900 আজিৰ দিনটো যেনেকৈ আমাৰ প্ৰতিষ্ঠা দিব আৰু এই প্ৰতিষ্ঠা দিৱসৰ দিনটোতেই সেই সময়ৰ প্ৰতিষ্ঠাপক সভাপতি ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰতিষ্ঠাপক সভাপতি আছিল বৰ্তমান লালকৃষ্ণ আদৱানী ডাঙৰীয়া ভাৰতৰত্ন তেখেতো আছিল মুৰলী মনোহৰ যোশী বহু জ্যেষ্ঠ আৰু মানে সেই সময়ৰ যিসকল প্ৰত্যক্ষদৰ্শী আছিল সেই প্ৰতিষ্ঠাকালৰ বহু এতিয়াও কাৰ্যকৰ্তা অসমত আছে তো তেনেধৰণৰ বহু জ্যেষ্ঠ লোকৰ মই কাষ চাপিছিলোঁ ইন্দ্ৰমণি বৰা ডাঙৰীয়া মই সুধিছিলোঁ দাদা পাৰ্টিটো জইন কৰিলোঁ গোবিন্দ প্ৰকাশ ডাঙৰীয়া অজিত ভট্টাচাৰ্য ডাঙৰীয়া এনেকৈ বহুত ফণী শৰ্মা ডাঙৰীয়া চন্দ্ৰশেখৰ ডাঙৰীয়া এনেকৈ বহুত আছিলে তেতিয়া মই সুধিছিলোঁ দাদা এই মই যে পাৰ্টিলৈ আহিলোঁ কি কৰিব লাগিব আপুনিতো জন্মলগ্নৰ পৰা আছে কৈছে নাই তুমি এটা কাম কৰিবা অলপ পাৰ্টিখন পঢ়ি ল'বা আৰু সদায় মনটোক তুমি হেৰিকৈ ৰাখিবা মুকলি কৰি ৰাখিবা চেপি নাৰাখিবা আৰু দল কৰিবলৈ আহিছে যেতিয়া দল বুলি কোৱাৰ লগে লগে তুমি দেশখন চাবা মানচিত্ৰখন চাবা এইখন হৈছে তোমাৰ এখতিয়াৰ য'ত তুমি সকলো সময়তে সেৱা কৰিবৰ কাৰণে প্ৰস্তুত থাকিব লাগিব য'তেই পাৰ্টীয়ে দায়িত্ব দিয়ে তাতে যাব লাগিব তাৰপিছত তেখেতসকলৰ জ্যেষ্ঠসকলৰ সহযোগিতা আৰু কনিষ্ঠসকলৰ সহযোগিতা পাই পেলাই মই যিহেতু সভাপতি হোৱাৰ পাছত প্ৰথম নিৰ্বাচন সন্মুখীন হ'লোঁ পঞ্চায়ত নিৰ্বাচনত বহুত আমাক কেণ্ডিডেট লাগে আৰু আমাৰ কি হ'ল সেইটো সময়ত বিজেপি ভোট শ্বেয়াৰ 8% ছিংগল ডিজিট মানুহ কোনো পঞ্চায়ত ইলেকশ্যন আমাৰ টিকেট লৈ পেলাই খেলিবলৈ নাহে মই গোটেই ৱাৰ্ড মেম্বাৰ আমাক 22,000 মান লাগে হয়নে 22 ৱাৰ্ড মেম্বাৰ ঠাইত কোনোমতে 13,000 মান হ'লগৈ আৰু তাতকৈ নাযায় টিকেটটো দিবলৈ গ'লে কয় যে এতিয়াতো বিচাৰি নাপায় গতিকে সেই অৱস্থা আৰু যাই কি নহওক পঞ্চায়ত নিৰ্বাচনতো ইমান মুখ ঠেকেচা নাখালোঁ মোটামুটি আমি ZPCও জিকিলোঁ AP মেম্বাৰো জিকিলোঁ পঞ্চায়ত প্ৰেচিডেণ্ট জিকিলোঁ ৱাৰ্ড মেম্বাৰ কিছু জিকিলোঁ তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনটো আহিল গুৱাহাটী মিউনিচিপাল সেইটোৱে গোটেই মানে পটভূমি বা ইয়াৰ সলনি কৰি পেলালে তাত যেতিয়া আমি জয়যুক্ত হ'লোঁ তাৰপাছত আৰু অসমৰ মানুহৰ মাজত এটা বিৰাট বিজেপিক লৈ জল্পনা কল্পনা আৰম্ভ হৈ গ'ল চেঞ্জিং এটা বিচাৰি আছিল তাৰপাছত আমাৰ পদযাত্ৰা হ'ল সেই পবিত্ৰ গৰখীয়া শ্ৰী গৰখীয়া থানৰ পৰা বৰপেটা ৰোড তাৰ পৰা হৰভোগ তাৰ পৰা আমাৰ পদযাত্ৰা হ'ল আমাৰ যুৱ মৰ্চাই কৰিলে তাৰ পৰা একেবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰভুজনাৰ জন্মস্থান বটদ্ৰৱালৈ আহিল ইফালে শ্ৰী কপাহতলী সত্ৰ কাকপথাৰ তাৰ পৰা পদযাত্ৰা হ'ল আপ টু বটদ্ৰৱা বৰদোৱা থানলৈ গতিকে এই পদযাত্ৰাসমূহো বহুত দীঘলীয়া পদযাত্ৰা আছিল বিভিন্ন সময়ত চাহ বাগিচাত নিশাটো থকা গাঁৱত থকা চহৰত থকা বিভিন্ন সম্প্ৰদায়ৰ লগত যোগাযোগ কৰা এই পদযাত্ৰাবিলাকে এটা সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি কৰিলে আৰু তাৰপাছত সৌভাগ্যৰ কথা আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নেশ্যনেল কেম্পেইন কমিটিৰ মেইন মুখ্য হিচাপে তেখেতক দায়িত্ব দিলে তাৰপাছত গোটেই প্ৰতিচ্ছবিটো পৰিৱৰ্তন হ'ল দেশজুৰি আৰু যাৰ ফলত ৰাষ্ট্ৰীয় সমিতি মোক সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে লখিমপুৰৰ পৰা টিকেটো দিলে জয়যুক্ত হ'লোঁ জয়যুক্ত হোৱাৰ পাছত মোক কেন্দ্ৰীয় মন্ত্ৰী দিলে ইণ্ডিপেণ্ডেণ্ট youth and like sports and youth and skill development মই প্ৰথম স্কিল ডেভেলপমেণ্ট মিনিষ্টাৰ তাৰপাছত 2 বছৰ পাছতে আকৌ মোক দলে ক'লে যে তুমি এটা কাম কৰা তুমি পুনৰ ৰাজ্যলৈ যাব লাগিব তাত আকৌ সভাপতি দায়িত্ব ল'ব লাগিব সভাপতি দায়িত্ব লোৱাৰ পাছত তাৰপাছত ক'লে যে তুমি তোমাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হৈছে দলে ইমানখিনি দিয়াৰ পাছত মোক দলে এটা কথা কৈছে এইবাৰ তুমি মুখ্যমন্ত্ৰী হ'ব নালাগে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা হ'ব আৰু তুমি সহযোগ কৰিব লাগিব তাৰপাছত যদি মই কওঁ মই যদি অৰাজকতা সৃষ্টি কৰোঁ অশৃংখলতা মই সৃষ্টি কৰোঁ তেতিয়াহ'লেতো মোৰ গোটেই যিমানখিনি মই দলটোৰ কাৰণে কৰিলোঁ সকলো অৰ্থলৈ যাব নিশ্চয় আৰু মোক সদায় ৰাজনীতিত বা সমাজ সকলোৱে মোৰ শুভাকাংক্ষীবিলাক কয় তুমি এটা মস্ত চেল্ফিছ হয়নে আপুনি কি বিচাৰে আচলতে আপোনাৰ মনটোৱে কি বিচাৰে কোনটো আপোনাৰ মনটোৱে কি বিচাৰে ৰাজনীতিত থাকি পেলাই ৰাজনীতি থাকিলে আপুনি সদায়
এটা কথা মুকলি মন লৈ থাকিব লাগিব আপুনি সমাজৰ কাৰণে সেৱা কৰিবলৈ সমাজ সেৱা কৰিবলৈ আহিছে দেশ সেৱা কৰিবলৈ আহিছে সেইটো আপোনাৰ স্পষ্টভাৱে আপুনি মনত সেইটো সজীৱ কৰি ৰাখিব লাগিব তেতিয়াহ'লে আপোনাৰ এই ব্যক্তিগত পোৱা নোপোৱাৰ বেদনাবিলাকে আপোনাক স্পৰ্শ কৰিব নোৱাৰে নিশ্চয় নিশ্চয় তেতিয়া আপুনি মিছিকে হাঁহি মাৰি পেলাই মই সকলো পৰিস্থিতিত কেনেকৈ থাকোঁ হাঁহি মুখে এইটো অভিনয় নহয় মোৰ এইটো হৃদয়ৰ অন্তৰৰ পৰা অহা স্বতঃস্ফূৰ্ত অনুভূতি আৰু ইট ইজ এ কাইণ্ড অফ এক্সপ্ৰেছন অফ হেপিনেছ অফ লাইফ গতিকে আপুনি য'তেই কাম কৰে তাতেই আনন্দ বুটলি ল'বলৈ চেষ্টা কৰিব লাগে সমাজ প্ৰভাৱান্বিত হয়নে এতিয়া প্ৰযুক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰিছে টেকন'ছেভি পাৰ্চনেলিটি বুলি কয় হয়নে গতিকে প্ৰযুক্তিৰ অবিহনে মানৱ সমাজ অগ্ৰগতিৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়ি যাব নোৱাৰে উৎপাদন শক্তি বৃদ্ধি কৰিবৰ কাৰণে আপোনাৰ কেপাচিটি বিল্ডিঙৰ কাৰণে আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰযুক্তি আশ্ৰয় ল'ব লগা হয়নে গতিকে এই যে আপুনি একবিংশ শতিকাৰ প্ৰতিযোগিতাৰ পৃথিৱীত এই বিজ্ঞানৰ এডভান্স টেকন'লজিৰ প্ৰভাৱত মানৱ সমাজ আজি তাৰিখত সম্পূৰ্ণৰূপে ইয়াত এই গোটেই ব্যৱস্থাটোৰ লগত মিলি গৈছে গতিকে ইয়াত মানে পৰিৱৰ্তনৰ ঢৌটো তীব্ৰতাৰে এটা শক্তিশালী ৰূপ ধাৰণ কৰিছে হয়নে পৰিৱৰ্তন এতিয়া চেঞ্জেছ হৈ আছে আপুনি চাব আপোনাৰ বন্ধু আজি 10 বছৰ আগতে কথা বতৰা আৰু এতিয়া কথা বতৰা বহুত চেঞ্জ হৈছে এইটো মানে এইটো কোনো আৰ্টিফিচিয়েল নহয় সময়ে মানুহক ইমান উত্তেজনা বৃদ্ধি কৰিছে সময়ে মানুহক এনেধৰণে তীব্ৰ ৰূপ ধাৰণ কৰিবৰ কাৰণে বাধ্য কৰাইছে যেন আপুনি আউটডেটেড হ'বলৈ আজি তাৰিখত বেছি সময় নালাগে নিশ্চয় যিকোনো প্ৰডাক্ট নিশ্চয় আপুনি চাওক 3G বেছি দিন নিটিকিলে 4G আহিলে 4G গ'ল 5G আহিলে 5G এতিয়া 6G মানে ছাষ্টেইনেবিলিটি ইজ এ টাফেষ্ট চেলেঞ্জ হয়নে য়েছ 100% টিকি থকাটো স্থায়িত্বত লাভ কৰাটো কঠিন পৰীক্ষা যিকোনো সমাজৰ বাবে যিকোনো চাইণ্টিষ্টৰ বাবে তেখেতৰ যিখিনি ইনভেনশ্যন হাউ লং দিছ ইজ গোয়িং টু ছাষ্টেইন ইটছ এ বিগ কুৱেশ্যন বিফৰ ইউ এণ্ড মি আজি তাৰিখৰ ৰাজনীতি পথাৰটো স্মাৰ্টনেছ কাউণ্ট মানুহক কেনেকুৱা ধৰণৰ স্মাৰ্টনেছ লাগে ৰুচিবোধ পৰিৱৰ্তন হৈছে আগতে মানুহৰ ৰুচিবোধ কি আছিলে এতিয়া ৰুচিবোধ কি হৈছে হয়নে আজি তাৰিখত য়াং জেনেৰেশ্যনে এইটো যে ডিভাইচ মোবাইলটোৰ লগত অধিক বন্ধুত্ব স্থাপন কৰিছে মোবাইলৰ লগত যিটো ইণ্টিগ্ৰেশ্যন হৈছে য়াং জেনেৰেশ্যনৰ মানৱ সম্বন্ধ লাহে 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 লোপ পোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে হয়নে একদম হৈছে হিউমেনিটি আৰু টেকন'লজি আগতে ছাৰ লেণ্ডফোনটো আছিল লেণ্ডফোনটো বান্ধি থোৱা আছিলে আজিকালি এইটোৱে আমাক বান্ধি থয় এতিয়া অধিক সময় আমাৰ উঠি অহা প্ৰজন্মই কিন্তু সেই ডিভাইচটোৰ লগতে অতিবাহিত কৰে ছাৰ আপুনি ফোন ইউজ কৰে স্মাৰ্টফোন কৰোঁ ছাৰ কি ইউজ কৰে আপুনি স্মাৰ্টফোন ছাৰ মোৰ আইফোন আছে আপুনি নিজকে স্মাৰ্ট বুলি ভাবে যিহেতু স্মাৰ্ট নহয় স্মাৰ্ট মানে কি মই এইটোৱে ভাবোঁ যে নিজক অনবৰতে সক্ৰিয় কৰি ৰাখিব লাগিব সতেজ কৰি ৰাখিব লাগিব সজীৱ কৰি ৰাখিব লাগিব দেট ইজ স্মাৰ্ট ইফ ইউ ফিল টায়াৰ্ড if you feel lethargic then you are outdated right all the time you should be all the time jubilant enough to combat the challenges of life হয়নে yes জীৱনৰ যিকোনো কঠিন পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে সকলো সময়তে আপুনি সজীৱ সতেজ সক্ৰিয় হৈ থাকিব লাগিব নামঘৰটোৰ কিবা এটা ব্যৱস্থা হ'ব ডুবাইত সেইটো হোৱাগে নাই বুলি কৈছে মোক ডিপ্ল'মেটিক এটা চেনেলত এক্সাৰচাইজ কৰিব লাগে পোনপটীয়াকৈ আপুনি দিব নোৱাৰে বিদেশী ৰাষ্ট্ৰত সেইখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আমাৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত মিলি পেলাই কথা বতৰা পাতি গতিকে সেই তাত থকা যিসকল আমাৰ অসমীয়া ৰাষ্ট্ৰদূত আছে না ৰাষ্ট্ৰদূত সেইসকলক ইতিমধ্যে মই কৈ আহিছিলোঁ তেখেতসকলক যোগাযোগ কৰিবৰ কাৰণে গতিকে তেখেতসকলৰ যোগেদিয়ে সেইটো সম্ভৱ হ'ব যায় কি নহওক আপুনি ক'লে যেতিয়া মই এইটো বস্তু ৰাখিম আৰু এই যিটো হিন্দু মুছলমান হৈছে বুলি কয় একচুৱেলি এইটো এটা কথা ধৰক এটা বস্তুটো আমাৰ যিটো ফাউণ্ডেশ্যন বেছিক ফাউণ্ডেশ্যনটো কি আমি একেখন ৰাষ্ট্ৰত ডাঙৰ হৈছোঁ এটা এনভাইৰমেণ্টতে ডাঙৰ হৈছোঁ আৰু সকলোৱে বাস্তৱটো কি পুৱা গধূলি উঠি আমি পৰিশ্ৰম কৰিছোঁ আৰু আমাৰ নিজৰ নিজৰ পদ্ধতিৰ উপাসনা কৰিছোঁ জীৱন পদ্ধতি তেনেধৰণে গঢ় দিছোঁ হয়নে জীৱনটোক তেনেধৰণে সজাইছোঁ গতিকে ইয়াতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো দৃষ্টিভংগী তেখেতেতো সদায় আমাক কয় তেখেতে কেবিনেটতো কয় আমাৰ সকলোকে কয় দলকো কয় তোমালোকে যাবা কেৱল মন্দিৰত নহয় তাৰ উপৰি মছজিদত যাবা গীৰ্জাঘৰত যাবা বুদ্ধিষ্ট টেম্পলত যাবা গুৰুদ্বাৰত যাবা সকলো মানুহৰ মাজত মত বিনিময় কৰিবা এইখন ৰাষ্ট্ৰত ভাৰতীয় নাগৰিকসকল আমি ঐক্যবদ্ধ হৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব সেইকাৰণে তেখেতে কৰ্তব্য পথ ৰাজপথটো নতুনকৈ নামাকৰণ কৰিলে কৰ্তব্য মানে কি কৰ্তব্য কাম কৰা দেশৰ প্ৰতি যিখিনি দায়িত্বৰ কৰ্তব্য তাক নিষ্ঠাৰে পালন কৰা প্ৰতিজন নাগৰিকে যদি এই ক্ষেত্ৰত সংকল্প লয় প্ৰতিজ্ঞাবদ্ধ হয় দেশ আগুৱাই যাব দেশক কোনেও ৰাখিব নোৱাৰে গতিকে সেইকাৰণে তেখেতে কৰ্তব্য পথ দিছে আৰু ইয়াৰ উপৰি তেখেতে বিশ্বাস কৰে সবকা সাথ সবকা বিকাশ এই নীতিৰ আধাৰত আজি আপুনি চাওক
প্ৰতিখন আঁচনি সুফল আজি হিন্দু পাইছে, মুছলমানে পাইছে, খ্ৰীষ্টানে পাইছে। ৱেৰ ইজ দ্য ডিছক্ৰিমিনেশ্যন? দুটা এটা বিবৃতি, কেতিয়াবা দুই তৰফৰ পৰাই এক্সাইটেড বিবৃতি হয়, সেইটোক লৈ মানুহে গোটেই হাতাম পৰি হৈ আমাৰ সম্বন্ধটোক মূল্যাংকন কৰিব নালাগে। শংকৰাজানৰ দেশ হয়নে? ইয়াততো সেই সমন্বয়টো আছে, থাকিবই। আজি চৰকাৰটো এতিয়া আমাৰ যিখিনি খিলঞ্জীয়া ইছলাম ধৰ্মীয় লোকসকল, তেখেতৰ কাৰণে বিভিন্ন স্কিম লৈছে। আমাৰ দিনতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ডাইৰেকশ্যনত আমি কিমান তেখেতসকলৰ মহিলা শিক্ষাৰ বাবে, তেখেতসকলৰ হোষ্টেলৰ বাবে একৈকতা প্ৰকল্প 30 কোটি টকা ব্যয় কৰি পেলাই আমি অসমৰ বুকুত নিৰ্মাণ কৰিছোঁ, হয়নে? মাইনৰিটি এলেকাত। তাৰ অৰ্থটো কি? কথাৰে নহয় বন্ধু, কামেৰে পৰিছে। কৰ্মৰ যোগেদি আমি আমাৰ মানৱতাৰ দৃষ্টিভংগীটো সুন্দৰভাৱে প্ৰকাশ কৰিছোঁ। ক্ৰিকেটটোৰ প্ৰতি মোৰ ভাল পোৱা আছে, পেশ্যন আছে, এটাচমেণ্ট আছে। এতিয়া কোনোবাই খেলি থাকিলে এতিয়া মনটো যায় আৰু। গতিকে আৰু ফুটবল, ক্ৰিকেট, হকী, ডন বস্কো স্কুলত পঢ়িছোঁ নহয়, খেলাৰ সুবিধাটো খুব ভাল আছিল তাতে, আৰু কোচ আছিল তাতে। আৰু মোৰ দাদাও ভাল এজন প্লেয়াৰ আছিল, দাদা খুব ভাল প্লেয়াৰ আছিল, কটনত পঢ়িছিল, ফাষ্টেষ্ট ৰান কৰিছিল তেওঁ, হকী খেলিছিল, হকীত ইণ্ডিয়ান ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰিছিল, সন্তোষ ট্ৰফি খেলিছিল ফুটবলত, অল ইণ্ডিয়া যিটো কম্পিটিশ্যন সুব্ৰত কাপ স্কুলত তেখেতো ডন বস্কো স্কুলত গৈ পেলাই অল ইণ্ডিয়া ফাইনেলত তেখেতসকলে মানে প্ৰৱেশ কৰিছিল। গতিকে আৰু চাইকেলিষ্ট আছিল, তিনিচুকীয়া ডিব্ৰুগড় কেপষ্টেঞ্চ চিগাৰেট কোম্পানীয়ে চাইকেল ৰেচ কৰিছিল, তাত দাদা তৃতীয় স্থান পাইছিল। ডেট ইজ দ্য ৱে এটা খেলৰ লগত এটা গভীৰ সম্বন্ধ আছে, ভালপোৱা আছে, পেশ্যন আছে, ভালপোৱাটো ইমান মানে ভালপোৱাটো মৰহি নাযায়, যুগে যুগে মই যেতিয়ালৈকে জীয়াই থাকোঁ এই ভালপোৱাটো থাকিব খেলৰ প্ৰতি। সেইকাৰণে বোধহয় প্ৰথম মোক বলি ডাঙৰীয়াই এই বেকগ্ৰাউণ্ড চাই পেলাই ক্ৰীড়ামন্ত্ৰী দিছিল, আৰু ক্ৰীড়ামন্ত্ৰী হৈ পেলাই মোৰ ভাল লাগে যে অসমৰ বুকুত পোনপ্ৰথমৰ বাবে ইণ্টাৰনেশ্যনেল ইভেণ্ট ছাউথ এছিয়ান গেমছ হৈছে। 14খন ৰাষ্ট্ৰৰ প্ৰায় 10,000 খেলুৱৈ আৰু অফিচিয়েল আহি পেলাই 11 দিন আমাৰ আতিথ্য লৈছিল অসমত, আৰু এইখন ইমান কম পইচাত সফলভাৱে আয়োজন কৰা হৈছিল। আৰু সেই সময়ত বহুতে ভয়ো খাইছিল যে পাকিস্তানৰ পৰা কণ্টিনজেণ্ট আহিব আটাইতকৈ হাইষ্ট 429 জন, 11 দিন তেখেতসকলৰ ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰিব লাগিব। সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল, আৰু মোৰ কংগ্ৰেছ চৰকাৰৰ লগত অলপ মতানৈক্য আছে। তেখেতসকলে বিচৰা নাছিল যে খেলখন ফেব্ৰুৱাৰী মাহত হওক, তেখেতসকলে অক্টোবৰ মাহলৈ ইলেকশ্যনৰ পাছলৈ নিব বিচাৰিছিল। কিন্তু মই ইলেকশ্যনৰ আগত পতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। মই তেখেতসকলক কৈছোঁ, সেই সময়ত গগৈ ডাঙৰীয়া আছিলে মুখ্যমন্ত্ৰী, তেখেতক কৈছে আপুনি চিন্তা কৰিব নালাগে, চববিলাক ময়ে কৰিম, আপুনি কেৱল জাষ্ট আপুনি থাকিব জ্যেষ্ঠ হিচাপে, আপোনাৰ নেতৃত্বতে হ'ব ৰাজ্যখনত। তেনেধৰণে আয়োজন কৰিলোঁ, সফল হ'ল, আৰু খেলুৱৈসকলে যোৱাৰ প্ৰাক মুহূৰ্তত খুব সুন্দৰভাৱে বিবৃতি দি গ'ল। আৰু সেই খেলখনৰ বাবে মই ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিলোঁ লোকসভা ৰাজ্যসভাৰ পৰা। স্পীকাৰ ডাঙৰীয়া আৰু চেয়াৰমেন ডাঙৰীয়াই তেখেতে আনুষ্ঠানিকভাৱে ধন্যবাদৰ প্ৰস্তাৱ লৈছিল তাত লোকসভা ৰাজ্যসভা সফল হোৱাৰ বাবে। আৰু কেবিনেটতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজেই প্ৰস্তাৱটো প্ৰেৰণ কৰিছিল। সেইটো সময়ত মইতো কেবিনেটত নাছিলোঁ, অসমত আছিলোঁ। মোক এজন জ্যেষ্ঠ মন্ত্ৰী জনালে, চাৰ্বানন্দ আজ কিয়া তুমনে ইয়ে কাৰ দিয়া, আজ কেবিনেট মিটটো এছা এছা হোৱা। তাৰপিছত কেবিনেট মন্ত্ৰীক মোদী ডাঙৰীয়াই ক'লে যে তুমি প্ৰেছ মিট দিয়া, তেখেতৰ হেৰি কৰা, কাৰণ কমনৱেলথ গেমছৰ যিমানখিনি ঘোটালা হ'ল 70,000 কোটি টকা কংগ্ৰেছৰ কাৰ্যকালত, গোটেই পৃথিৱীত আমাৰ প্ৰতিচ্ছবিখন নষ্ট কৰিব পেলালে খেল জগতত। ইমান বেয়া এটা ছিগনেল গ'ল, হয়নে? সেই মানে অপৰিষ্কাৰ চোলাটো ধোৱাৰ দায়িত্ব মোৰ ওপৰত আহিল। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বি কেয়াৰফুল, তুমি ইণ্টাৰনেশ্যনেল ইভেণ্ট, কমনৱেলথত বহুত বদনাম হ'ল, কংগ্ৰেছ চৰকাৰে গোটেই দেশক বদনাম কৰিলে, এইবাৰ যাতে পৰিষ্কাৰ স্বচ্ছতাৰে তুমি কৰিব পাৰা। সেইকাৰণে মই দিনে নিশাই পৰিশ্ৰম কৰিলোঁ। সকলো অসমৰ ৰাইজে, গুৱাহাটীৰ ৰাইজে সহায় কৰিলে, আৰু গোটেই অসমৰ খেল জগতৰ লগত জড়িত থকা ব্যক্তিসকল, ভাৰতবৰ্ষৰ অফিচাৰবিলাক, গতিকে সকলোৰে সহযোগত খেলখন খুব সফল হ'ল, আৰু ভাৰতবৰ্ষৰ নামো বিদেশত খুব ভালদৰে প্ৰশংসা হ'ল। বাইক চলাই ভাল পায়? বাইকো চলাইছিলোঁ। আৰু শুনক, য়াং অৱস্থাত যিমানবিলাক মানে ফূৰ্তি তামাচা কৰাৰ মানে এৰিয়া আছে, ছাপ'জিং বাইক চলোৱা, চিনেমা চোৱাটো সাংঘাতিক ধৰণৰ দুৰ্বলতা আছে। মই কিমান সৰুৰ পৰা চিনেমা চাইছোঁ, মই সেইকাৰণে ফটোখন দেখিছিলোঁ তাত, দৃষ্টি, সেইখন দৃষ্টি ছবিখন মাৰাঠা মন্দিৰ ৰিলিজ হৈছিলে, মই বম্বে গৈছিলোঁ তেতিয়া। তাৰপিছত তেতিয়া তাতে এই ডাইৰেক্টৰে মোক ক'লে যে তুমি এটা কাম কৰা, এইখন চিনেমা চাব পাৰিবা। আৰু তেতিয়া নবীন নেচল আছিল এক্টৰ, নবীন নেচল হিৰো, ডিম্পল কাবাডিয়া হিৰইন আছিল, মোকো মাতিলে, চিনেমাখন চালোঁ, প্ৰিমিয়াৰ শ্ব' আছিলে, তাৰপিছতে ফটো উঠিলে। গতিকে তেনেধৰণে বহুতৰ মানে মই লগ পাইছোঁ। আৰু চিনেমা যিহেতু মই ভাল পাওঁ, হয়নে, তো তেখেতসকলক মই চিনি পাওঁ, ৰূপালী পৰ্দাতটো চিনিয়ে পাওঁ। এনেকৈ ওচৰা ওচৰিকৈ লগ পোৱাটো সৌভাগ্য নহয়, যাই কিনে যাক লগ পাইছোঁ, হয়তো সেইটো সময়তে মোক বাধ্য মানে এছেম্বলি গোটেই সকলো বিধায়কে ক'লে আপুনি ছিকিউৰিটি ল'ব লাগে। মই ছিকিউৰিটিটো মানে মোৰ আগতে 16খন গাড়ী গৈছে চিফ মিনিষ্টাৰৰ লগত, মই তাক আনি পেলাই 8খনলৈ কৰিলোঁ। মোক ইমান গাড়ী নালাগে, ইমান কিয় লাগে, আৰু বহুত এক্সপেণ্ডিচাৰ হৈ যায়। গতিকে আৰু তোমালোকে মোক চাইৰেন নবজাবা, মই চাইৰেন বজালে খুব বেয়া পাওঁ। আগতে বহুত চাইৰেন বজাই বহুত মানুহৰ, কোনোবা মানুহ ধৰক হাৰ্ট উইক আছে, সেই চাইৰেনটো ইমান টিকটিকীয়া শব্দ, সেইটো শব্দত বহুত কলিজা ফালি পেলাব। গতিকে মই ভাবোঁ যে বহুত মানুহ ইয়াতে নাৰ্ভাছ ব্ৰেকডাউন হৈ পেলাই বাগৰি যাব, ৰাস্তাৰ ভিতৰৰ পৰা শুনে জানো চাউণ্ড? আৰে বাপৰে কিয় নুশুনে,
আমিয়ে শুনো বোলে গতিকে সেইকাৰণে চাইৰেন বজাব মই দিল্লীটো চাইৰেন বজাব নিদিওঁ ন গতিকে কিছুমান বস্তু মই ভাল নাপাওঁ এতিয়া মই ছিকিউৰিটি মানে যিবিলাক এজেঞ্চি আছে এজেঞ্চি ৰিপৰ্টিং মতে লাইভ থ্ৰেট আছে বুলি কয় গতিকে ছিকিউৰিটি বেৰিকেড দিছে এইটো মোৰ ব্যক্তিগতভাৱে ভাল পোৱা বেয়া পোৱাৰ ওপৰত নিৰ্ভৰ নকৰে এইটো এটা ছিষ্টেম সেই ব্যৱস্থাৰ মাজত থাকিব লাগে সংবিধানৰ যিখিনি প্ৰট'কল লিপিবদ্ধ কৰিছে সেইবিলাকতো মানি চলিবই লাগিব আপুনি আৰু সংবিধানৰ উদ্ধত নহয় এইটো থকা সমাজখনক সেৱা কৰোঁ এইটোৱে কথা কাৰণ গুৰুজনাই মোক কৈ গৈছে সমাজৰ মাজতে মই বহি থাকোঁ এইটো মোৰেই ৰূপ তাত দুখীয়া ধনী কলা বগা ওখ চাপৰ শিক্ষিত অশিক্ষিত সেইবিলাক নাচাবা সকলোৰে হৃদয়ত মই থাকোঁ গতিকে সেইটো মোৰেই ৰূপ সমাজখনকে তুমি নিজৰ মাতৃ পিতৃ জ্ঞান কৰিবা সমাজখনেই তোমাৰ শ্ৰেষ্ঠ গুৰু এতিয়া গুৰুজনাই এইবিলাক কথা কৈ গৈছে এইবিলাক কথাই বহুত সহায় কৰে অন্য নহয় আপোনাৰ ইম'শ্যনটো আপোনাৰ সহিষ্ণুতাটো আৰু সমাজৰ আশীৰ্বাদো পোৱা যায় তুমি ভক্তি যদি আপুনি কৰে আপুনি আটাইতকৈ বেছি শান্তি পাব আৰু শক্তি পাব সহিষ্ণুতা পাব এইবিলাক বস্তু এইবিলাক মই শব্দ বাক্যৰে এইবিলাক ব্যাখ্যা কৰিব পৰা নাযায় মানুহে যদি এইটো ইনভলভ নহয় আপুনি ইনভলভ হ'ব লাগিব তন মন আত্মা তন বডি মন মাইণ্ড আত্মা সোল হলিষ্টিক ৰিলেশ্যনশ্বিপ বুলি ক'লে হলিষ্টিক ৰিলেশ্যনশ্বিপ মানে ৱৰ্কিং ৰিলেশ্যনশ্বিপ মানে আপোনাৰ বডিটো ফাংচনিং কৰিবৰ কাৰণে হলিষ্টিক হ'লে মানে বডি মাইণ্ড এণ্ড স্পিৰিট সোল বৰ দৰকাৰ এইবিলাক হয়তো কিছুমানে হাঁহিব পাৰে কিছুমানে কয় এইবিলাক মোক এইবিলাক লৈ অলপ জোকো কৰে বহুতে জোক কৰে জোক কৰাবিলাকক মই বেয়া নাপাওঁ কাৰণ তেওঁবিলাকে যে জোক কৰি ভাল পায় সেইকাৰণে কিছুমান মানুহে যে খুব বেয়া বেয়া শব্দ বাক্য মোক গালি দি থাকে ৰাজনীতি দেখিছেনে আপুনি কালি আপুনি নিজে এখন ভাষণত কৈছে আপোনাক নিমাতী কন্যা বুলি কয় নিমাতী কন্যা গছৰ মূঢ়া বহুত কাম নাইকিয়া বহুত ধৰণে কৈ থাকে আৰু বহুত মাতৃ পিতৃক লৈ বহুত বেয়া বেয়া কথা কয় মোৰ কথা হৈছে শালীনতাবোধ মোক শিষ্টাচাৰ মোৰ শিক্ষাগুৰুসকলেও শিকাইছে আই পিতাইও শিকাইছে আই পিতাইতো সদায় কয় এই বেয়াকৈ নকবি একদম আই পিতাই কোনো দিনেই অশৃংখলতা পচন্দ কৰা নাছিল তাৰ কাৰণে মই শাস্তিও পাইছোঁ অশৃংখলতা কেতিয়াবা সৃষ্টি কৰাৰ কাৰণে জীৱনৰ মা দেউতা আই আৰু মই এতিয়া আৰু মোক আগতে স্কুলত মই আঁঠু কাঢ়িছোঁ মানে এই মাটিলিপা ফ্ল'ৰ এম ই স্কুল বৃন্দাকটা তাত ঘনকান্ত বৰুৱা ছাৰ আমাৰ নমস্য ছাৰ এতিয়া পৃথিৱীত নাই তেখেতে নোৱাৰিলে খুব পিটিছিল আৰু অশৃংখলতা কৰিলে একদম আঁঠু কাঢ়িছিল আঁঠু কাঢ়ি বহুত সময় 1 ঘণ্টা হ'লে মানে মাখি চাল এৰি যায় এতিয়া বুজি পাইছোঁ কিমান তেখেতসকলে উত্তম পদক্ষেপ লৈছিল সেইখিনি যদি নকৰা হ'লে আজি মই এই সৰ্বানন্দ সোণোৱাল এইটো ৰূপত আপোনাৰ সন্মুখত ইণ্টাৰভিউ দিব নোৱাৰিলোঁ হয় গতিকে মানুহৰ জীৱনত শিষ্টাচাৰ শালীনতাবোধ কিমান দৰকাৰী আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় হয়নে সমাজখনক আপুনি শিক্ষা দিব লাগিব আপুনি মই মনৰ অলপ মুহূৰ্তৰ কাৰণে আনন্দিত হ'বৰ বাবে অশৃংখলতা সৃষ্টি কৰিলোঁ আহৰিক তৃপ্তি পালোঁ কিন্তু সমাজখন ক্ষতিগ্ৰস্ত হ'ল উঠি অহা প্ৰজন্মই যদি আপোনাক আদৰ্শ হিচাপে লয় সি নিজৰ মাতৃ পিতৃক অশান্তি দিব পৰিয়ালটোক অশান্তি দিব সমাজখনক অশান্তি দিব গতিকে সেইকাৰণে গণতন্ত্ৰত মূল্যবোধ প্ৰতিষ্ঠা কৰিব লগা হ'লে এই কথাবিলাক আপুনি ভাবিব লাগিব মই ভাবিব লাগিব আমাৰ সকলোৱে সমূহীয়া দায়িত্ব আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ পৰিশ্ৰমী নিশ্চয় আৰু খুব কামবিলাক তীব্ৰতৰ ৰূপত আগুৱাই নিবৰ প্ৰয়াস কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতটো এগৰাকী দেৱতুল্য অনেষ্টলি ক'বলৈ গ'লে তেখেতৰ ডিভাইন কোৱালিটি থকা এগৰাকী মহান নেতা আৰু তেখেতে যোৱা 10 বছৰে যেনেধৰণে দেশখন পৰিচালনা কৰিলে ইমান কঠিন পৰিস্থিতিৰ মাজত বহুত প্ৰত্যাহ্বান অমিত শ্বাহ ডাঙৰীয়া তেখেতৰ অত্যন্ত শক্তিশালী ব্যক্তি অত্যন্ত শক্তিশালী তেখেতে শক্তিশালী সিদ্ধান্ত ল'ব পৰা তেখেতৰ মনোবল আছে দৃঢ়তা আছে লুৰিণজ্যোতি গগৈ উঠি অহা য়াং জেনেৰেশ্যনৰ একোজন প্ৰতিনিধি আৰু তেওঁ চেষ্টা কৰিছে নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে জিকিবনে সেইটোতো আপুনি হেৰি সুধিব ভোটদাতা ৰাইজক সুধিব কাৰণ তেখেতসকলে নিৰ্ণয় কৰিব মই ভাষণবিলাকত কৈ আছোঁ মোক যেতিয়া সোধে কিমান ভোটত জিকিব মই কওঁ এইটো হিচাপ দিব পাৰিব ভোটদাতা ৰাইজে কাৰণ গণতন্ত্ৰত সৰ্বোচ্চ শক্তি হৈছে ভোটদাতা ৰাইজ আৰু তেখেতসকলে হৈছে দে আৰ দ্য পেনেল অফ জাজেছ এণ্ড দিছ পিপলছ কোৰ্ট ইজ দ্য বিগেষ্ট কোৰ্ট অফ দ্য লেণ্ড ইট ইজ বিগাৰ দেন সুপ্ৰিম কোৰ্ট এণ্ড অল দ্য ভোটাৰ্ছ আৰ দ্য পেনেল অফ জাজেছ এই জাজেছ তেখেতসকলে বিচাৰকসকলে যি বিচাৰ দিব তাৰ ভিত্তিতে জনপ্ৰতিনিধি নিৰ্বাচন সিদিনা এটা নামঘৰত একেলগে দেখিলোঁ দুইজনকে এয়া ৰাজনীতি নে ৰাজনীতিৰ উদ্ধত ছাৰ ৰাজনীতিৰ উদ্ধত এইটোতো ৰাজনীতি কেনেকৈ হ'ব মই তাত মোক ৰাইজে মাতিছে বহুত আজি প্ৰায় 400 বছৰ আগতে হয়নে তাত প্ৰতিষ্ঠা হোৱা এই পবিত্ৰ মন্দিৰ
নামঘৰ হৰি মন্দিৰত মই গৈ পেলাই সেৱা কৰিলোঁ আৰু ভকতসকলে আশীৰ্বাদ দিলে আৰু ভকতসকলৰ আশা আকাংক্ষা কথা ক'লে আৰু তাতে তেতিয়া মই দেখিলোঁ লহিন্দুজ্যোতি গগৈ গ'ল আৰু তাত তেতিয়া মই সুধিলোঁ কেনে চলিছে তোমাৰ শুভেচ্ছা থাকিল ছাৰ আপুনি সাগৰৰ ৰজা জাহাজত আপুনি ঘূৰি ফুৰে তো এতিয়া লুৰিণজ্যোতি ডাঙৰীয়াৰ যিটো প্ৰতীক চিহ্ন সেয়া হ'ল জাহাজ ক'ৰ পৰা ল'লে জাহাজ সেইটো তেখেতে ক'ব পাৰিব মইতো নাজানো আৰু ছাৰ দুজনৰ নাম ল'বলৈ থাকি গ'ল আৰু শেষ কৰিম মই দীঘলীয়া নগৰ গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ দৃষ্টিত তেখেতে চেষ্টা চলাইছে হয় অতুল বৰা কওক ছাৰ আৰু তপন গগৈ তেখেতেতো যোৱা কাৰ্যকালটো সফলতাৰে চলালে যোৰহাটৰ ৰাইজৰ মনত আছে তেখেতে সফলতাৰে যোৱা কাৰ্যকালটো সম্পূৰ্ণ কৰিছে যে আমি বড়ো জাতীয় দল সংগঠন মুঠ 16টাকে বড়ো জাতীয় দল সংগঠন বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থাকে ধৰি 16টা দল সংগঠনে একেলগে বড়োলেণ্ড গেষ্ট হাউচ এই হাউলিৰ প্ৰেক্ষাগৃহত আমি পুনৰ বড়ো জাতিৰ ঐক্যতা ইউনিটি আৰু বড়ো আঞ্চলিকতাবাদী যি ৰাজনৈতিক দল UPPL আৰু BPFৰ যি মিত্ৰতা যি বুজাবুজি এই প্ৰসংগটো লৈ আমি আলোচনাত মিলিত হ'লোঁ আৰু এই আলোচনা কালত আমাৰ যিখিনি 16টা দল সংগঠন ইয়াত উপস্থিত আছিল সকলোৱে খুব গুৰুত্ব সহকাৰে ধৈৰ্য সহকাৰে জাতিটোৰ বৰ্তমান আৰু ভৱিষ্যত আৰু বিটিআৰত বসবাস কৰা বড়ো জনগণৰ লগতে 35 লক্ষ জাতি জনগোষ্ঠীৰ ভৱিষ্যত ৰাজনীতিক সাংবিধানিক আৰু আমাৰ অৰ্থনৈতিক শিক্ষা আমাৰ অস্তিত্ব আমাৰ সুৰক্ষিত বড়োলেণ্ড বা বিটিআৰৰ ভৱিষ্যতটো চিন্তা কৰি পেলাই কিছু সিদ্ধান্ত আমি ইয়াত গ্ৰহণ কৰিছোঁ আৰু মূল কথাটো আছিল যে দুই আঞ্চলিক শক্তি UPPL আৰু BPF একেলগে নিৰ্বাচনত মিত্ৰতা বুজাবুজিৰ আধাৰত তেওঁলোকে অৱতীৰ্ণ হ'ব লাগে আৰু ইয়াৰ কাৰণে 13 জুলাই আৰু 3 আগষ্টত আমি আলোচনাত মিলিত হৈছিলোঁ আৰু 3 আগষ্টৰ পিছত আমি 5 আগষ্টত UPPLৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ প্ৰধান বৰ্তমান আৰু প্ৰাক্তন BTC চিফ BPF প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি চিঠি প্ৰেৰণ কৰিছিলোঁ 16টা জাতি জনগোষ্ঠী দল সংগঠন আমি একেলগে আলোচনা কৰিব বিচাৰোঁ আৰু সেই হিচাপে যোৱা 10 আগষ্ট তাৰিখে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মন্ত্ৰী উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়া আমাৰ লগত আলোচনাত মিলিত হৈছিল তেওঁলোকে প্ৰকাশ কৰিছিল জাতি স্বাৰ্থত বিটিআৰৰ বাকী স্বাৰ্থত 35 লক্ষ জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি সদায় BPFৰ লগত বা হাগ্ৰামা মহিলাৰীৰ লগত আলোচনাৰ কাৰণে আমি সাজু আছোঁ যদি তেওঁ আহে সেই কথাটো আমাক অৱগত কৰিছিল আৰু আনহাতেদি BPF দলৰ পৰা ৰজনী বৰজোৱাৰী সাংগঠনিক আৰু পাব্লিচিটি ছেক্ৰেটাৰী তেওঁ চিঠি প্ৰেৰণ কৰিছিল আৰু এই চিঠিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কেতিয়া বহিব ক'ত আলোচনা কৰিব এই কথাটো স্পষ্টকৈ তাত উল্লেখ নাছিল তেওঁলোকে বুজাবুজি বিচাৰে বুলি কৈছে কিন্তু তাত কোনো উল্লেখ নাই যেহেতু আমি 12 আগষ্ট এটা দিন ধাৰ্য কৰিছিল যে সময়ৰ নাটনিৰ বাবে সেই 12 আগষ্টৰ আগত আলোচনা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বা BPF দলৰ লগত আমাৰ নহ'ল ইয়াৰ কাৰণে আজি 17 আগষ্ট আজি আমি এটা চূড়ান্ত সিদ্ধান্তত আমি অৱতীৰ্ণ হৈছোঁ সেই সিদ্ধান্ত অনুযায়ী যে বড়ো জাতীয় দল সংগঠন যিখিনি 16টাকে সংগঠন এই গোটেই পৰিৱেশ পৰিস্থিতিটো চাই পেলাই আৰু এই সময়ছোৱাত বিভিন্নজনে বা বিভিন্ন ৰাজনৈতিক দলৰ তৰফৰ পৰা আমাৰ এই যি ঐক্যতা আৰু যি বুজাবুজিৰ যি এলায়েন্সৰ যি প্ৰক্ৰিয়াক তেওঁলোকে কিছুমানে ঠাট্টা কৰিছে কিছুমানে বিভিন্ন প্ৰকাৰে আমাক বিভিন্ন কুৱেশ্যন কৰিছে আৰু বিভিন্ন লাইনত তেওঁলোকে জড়িত কৰিব বিচাৰিছে কাৰণ আমি পবিত্ৰ এটা সততা এটা নিষ্ঠা মন লৈ পেলাই জাতিৰ একত্ৰিত ভৱিষ্যত আৰু ৰাজনীতিক আঞ্চলিক শক্তি বুজাবুজিৰ কাৰণেহে আমি আগবাঢ়িছিলোঁ কিন্তু এই কথাবিলাকে আমাৰ মনত দুখ দিছে আঘাত দিছে যিবিলাক কথা আঞ্চলিক এই ৰাজনৈতিক দলৰ বিভিন্ন নেতাৰ পৰা ওলাব নালাগিছিল আৰু এইটো আমি প্ৰকাশ কৰিলোঁ লগতে এই আলোচনাত যেহেতু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নাহিল প্ৰমোদ বড়ো ডাঙৰীয়া যেহেতু আহিল আমি সেই আলোচনাটো বৰ্তমানলৈকে সাময়িকভাৱে আমি আগন্তুক নিৰ্বাচন যেহেতু আহি আছে আৰু সকলো দলে নিজা নিজা পথাৰত নামিছে আমি সাময়িকভাৱে এইটো স্থগিত ৰাখিছোঁ অনাগত 2025 BTC নিৰ্বাচনৰ পিছত যদি পৰিৱেশ আৰু পৰিস্থিতিয়ে যদি আমাক কম্পেল কৰে আমাক বাধ্যতা কৰায় তেতিয়াহ'লে পুনৰ ঐক্যতা আৰু বুজাবুজিৰ এই প্ৰক্ৰিয়াটো আমি কাম কৰিবৰ কাৰণে আমি প্ৰস্তুত আৰু এই কথাটো আমি প্ৰকাশ কৰিছোঁ আমি কাকো গালি দিব বিচৰা নাই কাৰো ওপৰত আমি ক্ষোভ বা আমি কাকো ধিক্কাৰ জনাব বিচৰা নাই কিন্তু আমাৰ মনত আঘাত থাকিল
যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজেই বাৰম্বাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰসংগ ওলাইছিল বড়ো সাহিত্য সভাৰ লগতো আলোচনাত কৰিছিল আৰু ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াকো সুকীয়াকৈ আমাৰ লগত আলোচনা কৰি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আলোচনাৰ কাৰণে তেওঁ কৈছিল মিডিয়াত বাৰম্বাৰ তেওঁ প্ৰকাশ কৰিছিল স্থবিৰ হৈ যোৱা এই আলোচনাটো যে তেওঁ আলোচনা কৰিব বিচাৰে এপছুৱে সেই দায়িত্ব পালন কৰা নাই বুলি কৈছিল তাৰ কাৰণে 16 জাতীয় দল সংগঠনক লগত লৈ আমি আগবাঢ়িছিলোঁ কিন্তু আজিৰ দিনটোত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ লগত স্বয়ং সশৰীৰে তেওঁ আলোচনাত নবহাটো আমি অতিকৈ দুখ পাইছোঁ আৰু এইটো এটা দুৰ্ভাগ্যজনক বুলি আমি ক'ব বিচাৰিছোঁ এটা নাটকীয় পৰিৱেশ আমি দেখিবলৈ পাইলোঁ আৰু এই দুখ বেদনাটো আমি জাতিৰ হৈ আৰু সমগ্ৰ বিটিআৰবাসী 35 লক্ষ জাতি জনগোষ্ঠী 30টাকে বিভিন্ন জাতি জনগোষ্ঠী সংগঠনে ইয়াত আমাক সমৰ্থন দিছিল আৰু বড়ো ৰাইজে খুব আগ্ৰহেৰে বাট চাই আছিল যে দুই আঞ্চলিক শক্তি একেলগে হৈ পেলাই বিটিআৰৰ অস্তিত্ব আৰু ভৱিষ্যত ৰাজনীতিক যি পৰিৱেশ সেইটো আমি মানে আগুৱাই লৈ যাব পাৰোঁ নেকি সেই আশাত এক প্ৰকাৰে চেঁচা পানী দিয়া নিচিনা এতিয়া হৈছে আমি হাৰ মানা নাই আমি আশা কৰোঁ 16টা জাতীয় দল সংগঠনে জাতিৰ অস্তিত্ব আৰু জাতীয়তাবাদ জাতি সত্তাক লৈ পেলাই সদায় কাম কৰি যাম আৰু জাতীয় ইস্যু এজেণ্ডাক লৈ পেলাই সদায় কাম কৰি যাম আমি ঐক্যবদ্ধ আছে সংগঠনখিনিয়ে আৰু দুই আঞ্চলিক শক্তি এক হোৱাটো আমি বিচাৰিছিলোঁ এতিয়া এক হ'ব না নহয় এইটো দুই দলৰ ওপৰত নিৰ্ভৰ কৰিল আৰু বলটো তেওঁলোকৰ কোৰ্টত থাকিল কিয়নো এটা দল আহিল আনটো দল নাহিল ইয়াৰ কাৰণে আজিৰ পৰা আমি সাময়িকভাৱে এই প্ৰক্ৰিয়া আমি স্থগিত কৰিলোঁ এই কথাকে আমি মানে দৃঢ়তাৰে আপোনালোকক প্ৰকাশ কৰিছোঁ নাই মই এই কথাটো আৰু ক'বলৈ বিচৰা নাই তেওঁ 16টা জাতীয় দল সংগঠনৰ যি এটা আহ্বান আছিল যি এটা ফৰ্মেল চিঠি আছিল তেওঁ আহাটো আমি বিচাৰিছিলোঁ তেওঁ আহাটো জাতি আৰু বিটিআৰবাসী 35 লাখ জনসাধাৰণৰ কাৰণে ভাল আছিল তেওঁ নাহিল তাৰ পৰা কি বুজায় সেইটো ৰাইজ আৰু জনসাধাৰণে বুজি ল'ব মই কাকো গাদ্দাৰো নকওঁ কাকো মই ভালো নকওঁ মোৰ মুখত এইবিলাক কথা নাহে কাৰণ ৰাজনৈতিক দলৰ নেতাবিলাকে বিভিন্ন কথা ক'ব পাৰে কিয় নাহিল আৰু কি স্বাৰ্থ আছে সেইটো ৰাইজে বিবেচনা কৰিব ৰাইজৰ হাতত আমি এৰি দিছোঁ হ'ব না আমি এটাই ডেট বান্ধি দিছিলোঁ 5 আগষ্টত আমি চিঠি দিছিলোঁ সমগ্ৰ আমাৰ জাতীয় দল সংগঠনৰ হৈ আৰু 12 আগষ্টলৈকে আমি ৰখিছিলোঁ 8 আগষ্টত তেওঁলোকে চিঠি প্ৰেৰণ কৰিছে BPF দলে আৰু 10 আগষ্টত প্ৰমোদ বড়ো ডাঙৰীয়া উৰ্খাগুৰা ব্ৰহ্ম ডাঙৰীয়া দুয়োগৰাকী নেতাই আমাৰ লগত আলোচনাত মিলিত হৈছে আৰু 12 আগষ্ট উকলি গ'ল 12 আগষ্টত আমি দেখিবলৈ পাইছিলোঁ মিডিয়াত বৰ্মাত যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিল যে মই এপছু আৰু আন জাতীয় দল সংগঠনৰ লগত বহিম কিন্তু তেওঁলোকৰ পৰা এতিয়ালৈকে আজি 17 তাৰিখলৈকে কোনো যোগাযোগ নাই কোনো চিঠিও নাই বা কোনো ফৰ্মেল তেনেকুৱা যোগাযোগ নাই তো তাৰ কাৰণে আমি বিবেচনা কৰিলোঁ আজি আমি সিদ্ধান্ত ল'লোঁ যে এই বিষয়টো লৈ পেলাই সামূহিকভাৱে আমি ফৰ দ্য টাইম বিং যি এটা ঐক্যতা আৰু যি বুজাবুজিৰ এটা যি ইনিচিয়েটিভ আমি এটা প্ৰয়াস আমি ৰাখিছিলোঁ সেইটো আমি এতিয়া বন্ধ কৰিলোঁ আৰু কি কাৰণত নাহিল সেইটো ৰাইজে বিবেচনা কৰিব আৰু কি কাৰণত কোনে ৰেছপন্ড দিলে কোনে ৰেছপন্ড নিদিলে সেই কথাও ৰাইজে এতিয়া বিবেচনা কৰিব আৰু কিয় আলোচনা নকৰিলে সেই কথাটো ৰাইজৰ ওচৰত আমি এৰি দিছোঁ জনসাধাৰণৰ ওচৰত এৰি দিছোঁ 35 লক্ষ বিটিআৰবাসীৰ ওচৰত এৰি দিছোঁ আৰু আমি বিচাৰোঁ যে দুই আঞ্চলিক দল তেওঁলোকে এক হ'লে ভাল আছিল এক হোৱাটো আমি বিচাৰিছিলোঁ বিটিআৰবাসী বিচাৰিছিল কিন্তু তেওঁলোকে আগবাঢ়ি নাহিল এটা আহিল এটাটো নাহিল দুই দলৰ কোৰ্টত মানে বলটো থাকিল আৰু এই কথাটো আজি আমি মানে ব্যাখ্যা কৰিলোঁ নাই কোনে চৰকাৰ এৰি আহিব 20টা খেলিব বা কি পৰ্যায় আছে এজেণ্ডা ফৰ্মুলা ইয়াত কেমেষ্ট্ৰি কি হ'ব টেবুলত বহিলে এইটো এটা ছিষ্টেমত আহিলে হয় আমি বিচাৰিছিলোঁ যে মিত্ৰতা হ'ব না নাই বা 20টা ভগাই খেলিব পাৰিব না নাই চৰকাৰৰ পৰা মানে ওলাই আহিব পাৰিব না নাই সেইটো টেবুলৰ আলোচনা আছিল প্ৰথম আমি বিচাৰিছিলোঁ যে আলোচনা মেজলৈ আহক বিষয়বস্তু এজেণ্ডা টেবুলত তৈয়াৰ হ'ব কিন্তু বিষয়বস্তুটো মিডিয়াত কোৱা বিষয়বস্তু নাছিল কাৰণ আমাৰ তৰফৰ পৰা যদি আমি নিউট্ৰেলি ক'ব লাগে BPF দলৰো 3জন MLA ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত মানে NDA বা BJPক এতিয়া সমৰ্থন দিছে অসম বিধানসভাত আৰু UPPL দলে পোনপটীয়াকৈ তেওঁলোকে NDA এলায়েন্সত আছে AGP BJP UPPL তো এই কথাবিলাক ক'লেতো চবৰে ওলায় তো ইয়াৰ কাৰণে আমাৰ কথাটো প্ৰথম কথাটো আছিল যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত পোনপটীয়া 16 সংগঠনে আলোচনাত মিলিত হ'ব প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত 16 সংগঠনে পোনপটীয়া আলোচনাত মিলিত হ'ব আলোচনা কালত কি ওলায় সেই এজেণ্ডাটো টেবুলতহে আছিল সেইটো মিডিয়াত নাছিল তো ইয়াৰ কাৰণে আমি ক'ব বিচাৰিম যে অকল ক্ষমতাৰ কথা চিন্তা কৰিব নালাগে মই সকলোকে কৈছোঁ এইটো কোনোবা দলক মই ডাইৰেক্ট কৈছোঁ এনেকুৱা নহয় ক্ষমতাটো যদি সদায় ভাবে
তেতিয়াহ'লে জাতি পাহৰি যাব, জাতিৰ অস্তিত্ব পাহৰি যাব। 6 শিডিউল বা BTR-ৰ যি ভৱিষ্যত, যি আমি ৰক্তাক্ত এটা পৰিৱেশৰ পিছত, গণ আন্দোলনৰ পিছত, এপছু BLT NDBৰ আন্দোলনৰ পিছত যি এটা আমি মানে অটনমি পালোঁ, যি এটা আত্মনিয়ন্ত্ৰণৰ যি অধিকাৰ পালোঁ, সেই অধিকাৰৰ কথা আমি চিন্তা কৰিব লাগিব। অকল অধিকাৰৰ ওপৰত ক্ষমতা লোৱাটোৱে চিন্তা হ'ব নালাগে, সেইটোৱে আমি দল সংগঠনে উপলব্ধি কৰিছোঁ।